ইমান ডাঙৰ সিংহ খুব সুন্দৰকৈ বনাইছে আৰু চিনি পাইছে মন্দিৰটো তো বলক চিনি নাই পোৱা যদি চিনাকি কৰাই দিওঁ। সুপ্ৰভাত বন্ধুসকল, তো এতিয়া মই অলপ ওলাই আহিছোঁ এনেই মৰ্ণিং ৱাকৰ কাৰণে। তো কুঁৱলী কেনেকুৱা দেখিছে। তো আজি লখিমপুৰত থাকোঁতে এটা মন্দিৰ চাব যাম। লখিমপুৰ সোমোৱাৰ আগত পহুমৰাৰ পৰা অকণমান আগত পায় মন্দিৰটো। আজি ভাবিলোঁ দিনতে এবাৰ চাই আহোঁ মন্দিৰটো, তো আপোনালোককো দেখাম। প্ৰথম আহিয়ে বন্তি এগছ লৈ ল'লোঁ। তাৰপিছতে এতিয়া ইয়াতে বন্তি জ্বলোৱা জেগাটো ইয়াতে আছে ফ্ৰণ্টতে, আৰু বন্তি গছ জ্বলাই লৈ ভিতৰলৈ আমি সোমাই যাম আৰু আপোনালোকক দেখাম মন্দিৰটো খুব সুন্দৰ। মানে এই ৰাস্তাটোদি মই বহুতবাৰ অহা যোৱা কৰিছোঁ আৰু ৰাস্তাৰ পৰা দেখি যাওঁ বহুত ভাল লাগে মন্দিৰটো আঁতৰৰ পৰা দেখি। কিন্তু মন্দিৰটোত সোমাব পৰা নাছিলোঁ, সময় সুবিধা নিমিলে। তো আজি সময় পাই আহিলোঁ। এতিয়া ষ্টেপ আহি পাই গ'লোহি, বহুতকেইটা ষ্টেপ আছে। তো যাওঁ বলক ভিতৰলৈ। বহুত ওখকৈ বনাইছে দেই মন্দিৰটো, খুব সুন্দৰ। আৰু এতিয়া ভিতৰ আহি পাই গ'লোহি। আৰু মন্দিৰটো হ'ল দুৰ্গা মন্দিৰ, আৰু দুৰ্গা দেৱীৰ অৱতাৰবোৰ ইয়াত উপস্থাপন কৰিছে। এইটো হ'ল কাত্যায়নী, তাৰপিছত আছে কালৰাত্ৰি, তাৰপিছত মহাগৌৰী, এইফালে আছে শৈলপুত্ৰী। আৰু এপাক ঘূৰি দিওঁ, তাৰপিছতে গোটেই অৱতাৰ 9টা আছে। তো এইফালে আছে স্কন্দমাতা, তাৰপিছত আছে কুষ্মাণ্ডা, তাৰপিছত আছে চন্দ্ৰঘণ্টা, আৰু তাৰপিছত আছে ব্ৰহ্মচাৰিণী। প্ৰথমে আহি মই দুৰ্গা মন্দিৰত সোমাই দুৰ্গা দেৱীক সেৱা জনালোঁ। তাৰপিছতে আপোনালোকক এই অৱতাৰ 8টা দেখালোঁ। তো আজি আপোনালোকে মোৰ লগতেও কিবা এটা জানিলে যে দুৰ্গা দেৱীৰ 9টা অৱতাৰ আছে বুলি। তো আজিলৈ ইমানতে এৰিলোঁ, বাই।